তুমি কোন ক্লাছত পঢ়িছা? ক্লাছ 5ত। এই যে এবেকাছত যে তুমি শিকিবলৈ আহিছা, তুমি আগতে গণিত বিষয়টো কেনেকুৱা পাইছিলা, মানে মেথমেটিক্স, আৰু এতিয়া কেনেকুৱা পোৱা? আগতে মানে মই বহুত টান পাইছিলোঁ, মানে মেথছটো মানে মই অশান্তি হৈছিলে, মানে কৰোঁতে বহুত অশান্তি হৈছিলে কৰোঁতে। এতিয়া মই যেতিয়া এবেকাছ শিকিব লৈছোঁ তেতিয়া মানে মোক কৰিবলৈ সহজ হৈছে, আৰু মানে মই ভাল পাইছোঁ মেথছটো। ভাল পাইছা না? আগতে তুমি যিটো অলপ ডিফিকাল্টিজ পাইছিলা বা জটিলতা পাইছিলা, সেইটো এতিয়া তোমাৰ মনৰ পৰা নাইকিয়া হ'ল। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মটিভেটৰ আৰু আমাৰ ফেচবুক পেজ শ্ৰীমন্ত দত্ত অনুশীলনলৈ। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এটি বিশেষ গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰ। এইকাৰণে গুৰুত্বপূৰ্ণ বুলি কৈছোঁ যে আজি কেইটামান দিনৰ আগত মই এজন ছাত্ৰক কেইটামান অংক সুধিছিলোঁ, আৰু সেই অংককেইটা যেতিয়া তেওঁক কৰিবলৈ দিয়া হৈছিলে তেওঁ মুখতে কৰি দিছিলে, আৰু তেতিয়া বহুজনে মোক প্ৰশ্ন কৰিছিলে যে এবেকাছ কি, আৰু কেনেধৰণে এজন ছাত্ৰ বা ছাত্ৰীয়ে বা এটি শিশুৱে এবেকাছৰ যোগেদি গণিত বিষয়ত পাৰ্গত হৈ পৰিব পাৰিব, সেই বিষয়লৈ এটি সাক্ষাৎকাৰ আগবঢ়াব লাগে। আৰু সেইকাৰণে আজি উপস্থিত আছোঁ আমি গৌৰীসাগৰৰ গুৰু এবেকাছত। আজি কিছুদিনৰ পূৰ্বে অৰ্থাৎ যোৱা আগষ্ট মাহৰ 18 তাৰিখে আৰম্ভ হৈছিল গৌৰীসাগৰত গুৰু এবেকাছ। আৰু এই গুৰু এবেকাছ ইয়াত শুভাৰম্ভণি কৰা যুৱক কেইজনৰ ভিতৰত এজন হৈছে মোৰ কাষতে উপস্থিত আছে ৰঞ্জিত দত্ত। নমস্কাৰ ৰঞ্জিত, তোমাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ। আপোনালোকৰ আমাৰ এই গুৰু এবেকাছ প্ৰতিষ্ঠানলৈ স্বাগতম জনাইছোঁ। হয়, আচ্ছা, মই প্ৰথমতেই তোমাৰ পৰা জানিবলৈ বিচাৰিম একচুৱেলি এবেকাছ কি? এবেকাছ বুলি ক'লে আমি থুলমূলকৈ যদি কওঁ, আমি যি পৰম্পৰাগত পদ্ধতিয়ে যোগ বিয়োগ পূৰণ শিকি আছোঁ তাৰ বিপৰীতে শিকোৱা এটা কৌশল, যিয়ে আপোনাক সহজতে যোগ বিয়োগ পূৰণ কৰিবলৈ সহায় কৰে। মানে কথাটো এনেধৰণৰ যে প্ৰতিটো কথাতে এটা নতুনত্ব আহিছে। এটা সময়ত মানুহে ধৰা কেৰাহী বা কুকাৰত কেক বনাইছিল, এতিয়া মানে অভেনত বনায়, হয়নে? মই এটা উদাহৰণ দিছোঁ। ঠিক তেনেকৈ প্ৰতিটো ক্ষেত্ৰতে যেতিয়া এটা পৰিৱৰ্তন আহিছে, আমি পৰম্পৰাগতভাৱে যিবিলাক অংক বা গণিত চৰ্চা কৰি আছোঁ তাত এটা নতুনত্ব দিবৰ কাৰণে এবেকাছৰ যিটো জনপ্ৰিয়তা, সেই জনপ্ৰিয়তাটো বৃদ্ধি পাইছে। আচ্ছা, মই জানিবলৈ বিচাৰিম যে এই এবেকাছত এটি শিশু জড়িত হোৱাৰ পিছত তেওঁ গণিত বিষয়টো কেনেধৰণে পাৰ্গত হ'ব পাৰে? এবেকাছত এজন শিশু 4 বছৰ বয়সৰ পৰা জড়িত হ'ব পাৰে। 4 বছৰৰ পৰা 14 বছৰ বয়সলৈকে তেওঁ এবেকাছ শিকিব পাৰে। এতিয়া শিশুজন যদি আমাৰ এবেকাছৰ লগত জড়িত হয়, তেওঁ অকল গণিত বিষয়তে নহয়, আমাৰ এটা ধাৰণা হয় যে এবেকাছ শিকিলে কেৱল গণিত বিষয়ত আগবাঢ়ি যাব পাৰে। আচলতে তেনেকুৱা নহয়। গণিতৰ লগতে আপোনাৰ এজন শিশুৰ সৰ্বাংগীন বিকাশৰ মানে যি কল্পনা শক্তিয়ে হওক, স্মৃতি শক্তিয়ে হওক, তেওঁ কিবা এটা বস্তুত মনোযোগ দিব পৰা শক্তিয়ে হওক, বা এটা সমস্যা সমাধান কৰিব পৰা শক্তিয়ে হওক, এই গোটেইখিনি বিকাশ হয়। অৰ্থাৎ এজন শিশুৰ সৰ্বাংগীন বিকাশ। তাৰমানে তোমাৰ ক'ব লাগিব যে মানসিকভাৱে অলৰাউণ্ড ডেভেলপমেণ্ট। মই মেণ্টেলি কৈছোঁ, কাৰণ ফিজিকেলি কথাটো ক'বলৈ গ'লে খেল ধেমালিৰ কথা আহিব পাৰে। এতিয়া তোমালোকে গুৰু এবেকাছ আৰম্ভ কৰাৰ পিছত আমাৰ গৌৰীসাগৰত পাব্লিকৰ পৰা সঁহাৰিটো কেনেকুৱা পাইছা? আমি যথেষ্ট সহায় পাইছোঁ। এতিয়ালৈকে আমাৰ এই 4 মাহত প্ৰায় 80জনৰ ওপৰৰ শিশু আমাৰ সৈতে জড়িত হৈছে, আৰু অভিভাৱকো আমাক খুব ধুনীয়া পজিটিভ ফিডবেক দিছে। আমি যথেষ্ট ধুনীয়া সহায় পাইছোঁ। আচ্ছা, এতিয়া কথা হ'ল কি, মানে ষ্টুডেণ্টবিলাকৰ ধৰা যেনেকৈ ডিগ্ৰী থাকে বা ডিপ্ল'মা থাকে বা এটা শ্ৰেণী থাকে, এই এবেকাছত সেইটো কেনেধৰণে আছে? হয়, এবেকাছত টোটেল 9টা লেভেল আছে। এটা ফাৰ্ষ্ট লেভেল, ছেকেণ্ড লেভেল, তেনেকৈ লেভেল ৱাইজ থাকে। 9টা লেভেল আপোনাৰ এটা লেভেল কমপ্লিট হ'লে সময় লাগে 4 মাহ। গতিকে 9টা লেভেল কমপ্লিট হ'লে 4 × 34, টোটেল 3 বছৰ সময় লাগে। আচ্ছা, যদি শিশুজন যদি অকণমান তেওঁ পাৰ্গত হয়, আমি ইয়াত টেষ্ট কৰা হয়, যদি তেওঁ পাৰ্গত দুই এটা কথা ভালকৈ জানে, তেন্তে তেওঁ জুনিয়ৰ লেভেলটো পঢ়িব নালাগে। জুনিয়ৰ লেভেলটো পঢ়িব নালাগিলে শিশুজনে 8টা লেভেল কমপ্লিট কৰিব লাগে। যদি শিশুজনে জুনিয়ৰ লেভেলটো পঢ়িব লাগে, তেতিয়া তেওঁ টোটেল 9টা লেভেল কমপ্লিট কৰিব। একেবাৰে যিটো আৰম্ভণি, যিটো প্ৰথমটো লেভেল, সেই লেভেলটোত কি শিকোৱা হয়? সেই লেভেলটোত শিশুটোক গণিতৰ বিষয়বস্তুৰ সৈতে চিনাকি কৰাই দিয়া হয়, সংখ্যাৰ সৈতে চিনাকি কৰি দিয়া হয়। তাৰ উপৰি তেওঁক এনেকুৱা এটা মণিশালা দিয়া হয়। এই মণিশালাৰ জৰিয়তে সংখ্যাৰ যিখিনি শিকোৱা হয়, তাৰ যোগ বিয়োগ পূৰণখিনি ইয়াত কৰিবলৈ শিকোৱা হয়। তাৰ পৰা এই মণিশালাডাল তেওঁ ইয়াত প্ৰেক্টিছ কৰোঁতে তেওঁ এই মাইণ্ডত মানে সোমাই যায় মণিশালাডাল। তাৰ পৰা তেওঁ যেতিয়া পৰৱৰ্তী লেভেললৈ যাব, এই মণিশালাডাল ব্যৱহাৰ নকৰাকৈ যোগ বিয়োগ পূৰণ মুখতে কৰিবলৈ লাগিব, প্ৰেক্টিছ কৰিব লাগিব। সেইটো কোনটো লেভেলৰ পৰা তেওঁলোকে মুখতে কৰিব পৰা হয় সাধাৰণতে? সাধাৰণতে দ্বিতীয় লেভেলৰ
দ্বিতীয় লেভেলৰ পৰা কৰিব। প্ৰথম লেভেলত এই এবাকাছৰ টুলডাল ব্যৱহাৰ কৰি শিকিব লাগিব। আৰু দ্বিতীয় লেভেলটো কি আছে? দ্বিতীয় লেভেলটো সেইখিনি ব্যৱহাৰ নকৰাকৈ নিজে মাইণ্ডৰ পৰা শিকিব লাগিব, মাইণ্ডৰ পৰা কৰিব লাগিব। আৰু প্ৰথমতে আমি যেনে 5+4 এতিয়া অংকত শিকোৱা হয়, তাৰপৰা দ্বিতীয়লৈ যোৱা হয়, একক দশক দশমিকৰ কথা থাকে, পূৰণ দশমিকৰ কথা থাকে, দশমিকৰ হৰণৰ কথা থাকে, সেইখিনি অকণমান ডাঙৰ স্তৰলৈ গৈ থকা, প্ৰথম সৰুৰ পৰা ডাঙৰলৈ গৈ থকা থাকে। আচ্ছা, মই আজি দেওবাৰ, এতিয়া তোমালোকৰ কি বাৰে ইয়াতে অনুষ্ঠিত হয়? আমাৰ ইয়াত সপ্তাহত 3 দিন হয়, বুধবাৰ, শনিবাৰ আৰু দেওবাৰ হয়। বুধবাৰে 4টা বজাৰ পৰা সকলো বেচ আৰম্ভ হৈ যায়, শনিবাৰে 3:15 পৰা হয়, আৰু দেওবাৰে ৰাতিপুৱা 10টা বজাৰ পৰা বেচবোৰ আৰম্ভ হৈ যায়। আচ্ছা, এনে স্কুলৰ ক্লাছ হিচাপে ধৰা এজন ষ্টুডেণ্ট ক্লাছ 7ত পঢ়ি আছে বা 8ত পঢ়ি আছে, তোমালোকৰ কোনটো ক্লাছলৈকে ষ্টুডেণ্টক ইয়াতে এডমিশ্যন দিয়া? ক্লাছ 8লৈকে, কেজিৰ পৰা 8লৈকে আমি এডমিশ্যন দিওঁ। কেজিৰ পৰা 8লৈকে হয় ন? আচ্ছা, এই যে ইয়াত এবেকাছৰ যিটো তোমালোকে প্ৰশিক্ষণ দিবা বা তোমালোকে ইয়াতে শিক্ষা প্ৰদান কৰা, সেই শিক্ষাটোৱে তেওঁলোকৰ কোৰ্চৰ যিটো গণিত বিষয়, সেই বিষয়টো তেওঁলোক পাৰ্গত হোৱাৰ ক্ষেত্ৰত কেনেধৰণে সহায় কৰিব পাৰে? আমি ইয়াত এবাকাছৰ যিখিনি কৌশল শিকাওঁ, সেইখিনি কেনেদৰে তেওঁলোকৰ নিজৰ দৈনন্দিন লাইফত যিখিনি বস্তু শিকিছে বা তেওঁলোকৰ যিখিনি আমাৰ পাঠ্যপুথিৰ বিষয়বস্তু তাৰ লগত কেনেদৰে সংযোজন কৰিব, এইখিনি ইয়াত এক্সট্ৰাকৈ শিকোৱা হয়। যিখিনি আমি যোগ শিকিছোঁ, কেনেকৈ আমি ব্যৱহাৰ কৰি সোনকালে মেথছটো উলিয়াব পাৰি, সেইখিনি শিকোৱা হয়। সেইখিনি এক্সট্ৰা আমাৰ ক্লাছ কৰা হয়, কেনেকৈ সংযোগ কৰিব পাৰি দুইটা পাঠ্যক্ৰম। আচ্ছা, মই তোমাৰ পৰা এটা জানিবলৈ বিচাৰিম, ধৰা দুজন ছাত্ৰ, এজন ছাত্ৰক এবেকাছত এডমিশ্যন দিবা হ'ল আৰু এজন ছাত্ৰক দিবা নহ'লে, এনে ভৱিষ্যতৰ দিনত এবেকাছৰ প্ৰশিক্ষণ গ্ৰহণ কৰা বা শিক্ষা গ্ৰহণ কৰা ছাত্ৰজন আৰু এবেকাছত শিক্ষা গ্ৰহণ নকৰা ছাত্ৰজনৰ মাজত এটা মৌলিক কি পাৰ্থক্য আহিব পাৰে? মৌলিক পাৰ্থক্য তেওঁৰ চিন্তাধাৰা পাৰ্থক্য আহিব। প্ৰথম কথা, তাৰপৰা তেওঁ যিটো আমাৰ কেতিয়াবা এনেকুৱা হয় যে এজন শিশু ক্লাছ 7 বা 8ত পঢ়ি আছে, কিন্তু শিশুজনৰ মস্তিষ্কৰ বিকাশ, মানসিক বিকাশ তেওঁ ক্লাছ 4 বা ক্লাছ 5ৰ ষ্টুডেণ্টৰ সমান থাকে। গতিকে বয়স অনুপাতে শিশুজনৰ মানসিক বিকাশৰ কাৰণে এবাকাছে বহুত সহায় কৰে। গতিকে বয়স অনুপাতে মানে শিশুজনে যিখিনি সমস্যা সমাধান কৰিব লাগে, যেনেদৰে চিন্তা কৰিব লাগে, তাৰ পাৰ্থক্যটো সম্পূৰ্ণ দেখা পোৱা যায়। ইয়াত শিকাৰ পিছত আৰু নিশিকা শিক্ষকজনৰ মাজত যথেষ্ট পাৰ্থক্য দেখা পোৱা যায়, আৰু অভিভাৱকেও তেনেকৈ আমাক কৈছে কথা। ইয়াত অলপ দিন এতিয়া প্ৰথমটো লেভেল যেতিয়া ক্লাছ কৰিছে, কৰাৰ পিছত অভিভাৱকে আমাক কৈছে যে হয়, শিশুজনৰ পাৰ্থক্য আহিছে। আগতে তেওঁ কথাবোৰ মন নবহিছিলে বা যিকোনো কথাত এতিয়া আমি টুলটো ব্যৱহাৰ কৰি তেওঁ যথেষ্ট ব্যস্ত থাকে। গতিকে তেওঁ মোবাইল চোৱাই হওক, মোবাইলৰ পৰা আঁতৰি টুলটো ব্যৱহাৰ কৰিছে। গতিকে কিবা এটা ধৰণৰ পাৰ্থক্যটো দেখা পাইছে অভিভাৱকে। তাৰ উপৰি তেওঁ বিভিন্ন কথাত মনোযোগ দিয়া আৰু পঢ়াৰ প্ৰতি ৰাপ বঢ়া, সেইখিনিও ইয়াত পাৰ্থক্য দেখা পাইছে। আচ্ছা, আৰু এটা কথা মই খুব খোলাকৈ সুধিবলৈ বিচাৰিছোঁ যে বিভিন্ন স্থানত আমি দেখিছোঁ এবেকাছ আছে, সেই এবেকাছৰ শিক্ষানুষ্ঠানবিলাক আৰু তোমালোকৰ শিক্ষানুষ্ঠানৰ মাজত কিবা পাৰ্থক্য আছে নেকি? আছে পাৰ্থক্য। এবেকাছ যথেষ্ট অঞ্চলত এবেকাছ আছে, গতিকে আমি এবাকাছ বা এবাকাছৰ ভিতৰতে সীমাবদ্ধ ৰখা নাই। এবাকাছৰ কাৰিকুলামটো যিহেতু আমাৰ 3 বছৰ চলিবই, তাৰ উপৰি আমি প্ৰতিটো লেভেলত শিশুজনৰ এটা নতুনত্ব দিবৰ কাৰণে চেষ্টা কৰিছোঁ। যেনেদৰে আমি এবাকাছ আছে, এবাকাছৰ লগত প্ৰথমটো লেভেলত আমি ব্ৰেইন জিমৰ এক্টিভিটি দিছোঁ, যিখিনি এক্টিভিটিয়ে মাইণ্ড ডেভেলপমেণ্ট কৰিব, মাইণ্ড ডেভেলপমেণ্ট প্ৰগ্ৰেম বুলি কোৱা হয়, যিখিনিয়ে শিশুজনৰ ৰাইট আৰু লেফ্ট দুইটা ব্ৰেইন একেলগে ফুল খোৱাত সহায় কৰিব। লেফ্ট হেণ্ড আৰু ৰাইট হেণ্ডৰ কম্বিনেশ্যন কৰাব। গতিকে ইয়ে মানে কি হয়, শিশুজনৰ মস্তিষ্কৰ সম্পূৰ্ণ বিকাশত যথেষ্ট সহায় কৰিব। সেইটো আমি ফাৰ্ষ্ট লেভেলত এড কৰিছোঁ। ছেকেণ্ড লেভেলত আমি স্পীড ৰাইটিং এড কৰিছোঁ। স্পীড ৰাইটিং মানে আমি স্পীড দেখিব পাৰিম, প্লাছ আমাৰ ভাল হাতৰ আখৰ থাকিব, এতিয়া দুইটা আহিব। গতিকে সেইখিনি এক্সাৰচাইজ আমি ছেকেণ্ড লেভেলত শিকোৱা হয়। তাৰ থাৰ্ড লেভেলত তেনেকৈ আমি ষ্টেপ ৱাইজ চুডুকো হওক বা মেথছৰ যিখিনি প্ৰব্লেম চলভিং হওক, পাৰ্চনেলিটি ডেভেলপমেণ্টৰ মানে ক্লাছ হওক, স্পোকেন ইংলিছ হওক, সেইখিনি আমি লেভেল ৱাইজ এড কৰি গৈ আছোঁ। তাৰ উপৰি কিছুমান সমল ব্যক্তি থাকে, তেওঁলোকক মাতি আনি আমি ইয়াত চিনা পৰিচয় কৰি দিয়া আমি ব্যৱস্থা কৰিছোঁ লেভেল ৱাইজ। তো এইখিনি আমাৰ বেলেগতকৈ আমাক বেলেগ কৰি ৰাখিছে। আৰু এনেকুৱা কিবা আছে নেকি যে তোমালোকৰ ইয়াত যিসকলে এবেকাছ লৈছে, যে ভৱিষ্যতৰ দিনত তেওঁলোকে কোনোবা স্থানলৈ কম্পিটিশ্যন কৰিবলৈ যাব পাৰিব নে নোৱাৰে, তেনেকুৱা কিবা কথা আছে নেকি? আছে। আমাৰ হৈছে কাৰিকুলামটো গ্ল'বেল কাৰিকুলাম। গতিকে আমাৰ ইয়াত যিসকলে এবাকাছ শিকিছে, তেওঁলোকে গ্ল'বেল পৃথিৱীত য'তে এবাকাছৰ কম্পিটিশ্যন হয় তাতে অংশগ্ৰহণ কৰিব পৰা সুবিধা আছে। তাৰ উপৰি আমাৰ নিজৰ মাজতে আমাৰ যিখিনি অসমত এবাকাছৰ স্কুল আছে, তাৰ মাজত কম্পিটিশ্যন হয়, তাত যাব পাৰিব। তাৰ উপৰি আমাৰ নিজৰ চেণ্টাৰৰ মাজত এটা বেষ্টৰ লগত আনটো বেষ্টৰ কম্পিটিশ্যন হৈয়ে থাকে,
তাৰ পৰা নেশ্যনেল লেভেলত যিমানখিনি স্কুল আছে তাৰ মাজত কম্পিটিশ্যন পাতে, অফলাইনো হয় অনলাইনো হয়, দুইটা পৰ্যায়ত তাতো জড়িত হ'ব পাৰে, তেনেকৈও আগবাঢ়ি যাব পাৰে। আচ্ছা, বহুত বহুত ধন্যবাদ জনাইছো তোমাক। ধন্যবাদ। এতিয়া মই আপোনালোকক লৈ যাম এবেকাছৰ ক্লাছ চলি আছে, সেই ক্লাছৰ মাজলৈ, আৰু কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে তাত মানে মনোনিৱেশ কৰিছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে কেনেধৰণে শিক্ষা প্ৰদান কৰিছে সেই বিষয়ে আমি আলোচনা কৰিম। গতিকে চাই থাকক। মই আপোনালোকক কৈছিলো যে মই এতিয়া ক্লাছৰুমলৈ আপোনালোকক লৈ আনিম বুলি। এতিয়া গুৰু এবেকাছৰ এটা ক্লাছ চলি আছে, সেই ক্লাছৰুমলৈ মই লৈ আনিছো। আপোনালোকৰ বেচ বাই বেচ চলে ন? আচ্ছা, কেইটা বেচে এটা দিনত আহে? এটা দিনত তিনিটাকে আহে। আচ্ছা, আজিৰ দিনটোত এইটো ছেকেণ্ড বেচ নেকি? এইটো ছেকেণ্ড বেচ। আপোনালোকৰ শিক্ষয়িত্ৰী কেইগৰাকী আছে? শিক্ষক শিক্ষয়িত্ৰী আমাৰ শিক্ষক শিক্ষয়িত্ৰী 5 গৰাকী আছে। 5 গৰাকী আছে, হয়। এখেতলোকে এই ছাত্ৰ ছাত্ৰীসকলক এবেকাছৰ শিক্ষা প্ৰদান কৰি আছে। মই প্ৰথমতে আপোনালোকক দেখাবলৈ বিচাৰিছো এটি বিশেষ সঁজুলি বুলিয়ে কৈছো মই। এটা কি বুলি কয় এবেকাছৰ ভাষাত? এইটো এবেকাছ টুল হয়, অসমীয়াত মণিমালা। আচ্ছা, এইটো এবেকাছ মণিমালা ন? আপুনি মোক এটা কথা দেখাই দিয়কচোন যে এই যে ইয়াত যিবিলাক মণি বুলিয়ে কৈছে, মণিবিলাক যে আছে, এই মণিবিলাকৰ এটা মানে একচুৱেলি প্ৰকৃত অৰ্থটো কি, মানে কি বুজাইছে সেই বিষয়ে অকণমান বুজাই দিয়কচোন। অকণমান আগলৈ হা। এইটো আপোনাৰ এবেকাছ টুল বুলি কোৱা হয়। এইটো হ'ল আপোনাৰ চেণ্টাৰ পইণ্ট। আচ্ছা, চেণ্টাৰ পইণ্ট, আৰু এইখিনি যিখিনি ওপৰত আছে বিটছখিনি, এইখিনি কোৱা হয় আপাৰ বিটছ, আৰু এইখিনি তলত যিখিনি বিটছ আছে এইখিনিক লোৱাৰ বিটছ বুলি কোৱা হয়। ইয়াৰে প্ৰত্যেকৰে ভেলু বেলেগ বেলেগ হয়। এইটো যিটো চেণ্টাৰ পইণ্টৰ ওপৰত যিটো বিটছ আছে আপাৰ বিটছ, ইয়াৰ ভেলু হ'ল আপোনাৰ 5, আৰু যেতিয়া ক্লাছ 5 কৰিবলৈ ক'ব তেতিয়া আমি বিটছটো এনেকৈ তললৈ নমাই দিব লাগিব। আৰু যেতিয়া আৰু ইয়াৰ বিটছ হ'ল ইয়াৰ ভেলু হ'ল আপোনাৰ 5, আৰু এটা যেতিয়া লোৱাৰ বিটছ হয় চেণ্টাৰ পইণ্টৰ এইকেইটা তলৰ বিটছকেইটা, ইয়াৰ ভেলু 1 1 1 1। আমি যেতিয়া প্ৰথম এবেকাছ শিকিবলৈ এটা শিশু আমাৰ বিদ্যালয়লৈ আহে, প্ৰথম আমি এইখিনি কমপ্লিট কৰি লওঁ। প্ৰথম আমি এই দুটা ঘৰ বিষয়ে তেওঁলোকক অৱগত কৰাই লওঁ। এইখিনি প্ৰথম লেভেলত এই দুটা বিষয়ে জানিলে তেওঁলোকৰ যথেষ্ট। আৰু যেতিয়া এইটো হ'ল এককৰ ঘৰ, আৰু নেক্সট যেতিয়া আমি দশকৰ ঘৰলৈ ক্লাছ 10 বা 15 বুলি 50 বুলি কওঁ, তেতিয়া 50 বুলি ক'লে আমি এইটো বিটছ ক্লাছ বুলি ক'লে এইটো বিটছ নমাব লাগিব। আৰু ইয়াৰ তলৰ বিটছকেইটাৰ ভেলু হ'ল আপোনাৰ 10 10 10 10। যদি আমাক 20 বুলি কোৱা হয় তেতিয়া আমি 10 10 দুটা বিটছ আমি ওপৰত উঠাব লাগিব। ক্লাছ 10 ক্লাছ 1 বুলি ক'লে আমি এইটো বিটছ ওপৰত উঠাব লাগিব। আৰু নেক্সট ইয়াৰ ভেলু হ'ল আপোনাৰ 500। একক ঘৰ, দশক ঘৰ, এইটো হ'ল শতক ঘৰ। শতক ঘৰৰ আপাৰ বিটছৰ ভেলু হ'ল 500, আৰু যিকেইটা লোৱাৰ বিটছ থাকে ইয়াৰ ভেলু হ'ল 100 100 100 100। আচ্ছা, ৰ'ব, মই আপোনাক ধন্যবাদ জনাইছো। এই কথাখিনি এনেধৰণে বুজাই থাকিলেও মইতো এবেকাছৰ লগত জড়িত নহয় বা শিকা নাছিলো, মোৰ বিশেষ একো ধৰিব পৰা নাই। সঁচা কথা ক'বলৈ গ'লে যেতিয়া এটি শিশুক প্ৰেক্টিকেলি লৈ আনিব তেওঁলোকে এইটো গম পাব। কিন্তু মই আপোনালোকক এটা কথাই দেখাইছো যে এবেকাছৰ এই যিটো মণিমালা বুলি আপোনালোকে দেখিছে বা এবেকাছ টুলছ বা ইনষ্ট্ৰুমেণ্ট বুলি আপোনালোকে দেখিছে, গোটেই চিষ্টেমটো আচলতে জড়িত হৈ থাকে ইয়াতে। যেতিয়া আপোনাৰ শিশুটিয়ে প্ৰেক্টিকেলি ইয়াত জড়িত হ'ব তেতিয়া আপোনালোকে গম পাই যাব যে তেওঁলোকে কিমান সহজতে আমি মুখতে সুধিলে অংকবিলাকৰ তেওঁলোকে উত্তৰ দিব পাৰে। যিহেতু আজি কেইটামান দিনৰ আগত এটি শিশুক মই প্ৰশ্ন কৰিছিলোঁ আৰু আপোনালোকে দেখিছিলে, গতিকে সেই তেওঁ যিটো পাৰিছে তাৰ আৰম্ভণি বা তেওঁলোকে যিবিলাক টেকনিক শিকিছে ইয়াৰ লগতে সম্পূৰ্ণৰূপে জড়িত, নহয় জানো? আচ্ছা, মই আপোনালোকৰ মাজৰ পৰা আপুনি এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীক, তুমি কোন ক্লাছত পঢ়িছা? ক্লাছ 5ত। এই যে এবেকাছত যে তুমি শিকিবলৈ আহিছা, তুমি আগতে গণিত বিষয়টো কেনেকুৱা পাইছিলা, মানে মেথমেটিক্স, আৰু এতিয়া কেনেকুৱা পোৱা? আগতে মানে মই বহুত টান পাইছিলো, মানে মেথছটো মানে মই অশান্তি হৈছিলে, মানে কৰোঁতে বহুত অশান্তি হৈছিলে কৰোঁতে। এতিয়া মই যেতিয়া এবেকাছ শিকিবলৈ লৈছো তেতিয়া মানে মোৰ কৰিবলৈ সহজ হৈছে, আৰু মানে মই ভাল পাইছো মেথছটো। ভাল পাইছা না? আগতে তুমি যিটো অলপ ডিফিকাল্টিজ পাইছিলা বা জটিলতা পাইছিলা সেইটো এতিয়া তোমাৰ মনৰ পৰা নাইকিয়া হ'ল। ঠিক আছে, আপুনি অকণমান তাতকৈ দীঘলীয়া কেইবাটাও সোধকচোন। মানে 5টা 6টা থকা সংখ্যা হয়। ক্লাছ 5, ক্লাছ 2, ক্লাছ 10, -5, ক্লাছ 1 হৈছে ন? আচ্ছা,
এওঁলোকে খুব সুন্দৰভাৱে তাৎক্ষণিকভাৱে উত্তৰটো দিব পাৰিছে। আৰু তুমি কেইমাহ হ'ল ইয়ালৈ অহা? আগষ্ট মাহৰ পৰা আহিছানে? আগষ্ট মাহৰ পৰা, যিহেতু আগষ্টৰ 18 তাৰিখে আৰম্ভ হৈছিলে, মই ভাবিছোঁ আগষ্টৰ 18 তাৰিখে আৰম্ভ হৈছিলে যদি আপোনালোকৰ কমপ্লিট ছেটআপ কৰোঁতে চাগে ছেপ্টেম্বৰ 1 তাৰিখমান পাইছিলেগে ন? গতিকে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ, মানে যদি আমি কওঁ 3 মাহ পাৰ হৈ গৈছে। 3 মাহো মাত্ৰ সপ্তাহত কেইদিন আহা তোমালোক? সপ্তাহত 3 দিন হয়নে? 3 দিন, দেওবাৰ সোমবাৰ 2 দিন। 2 দিন হয় ন? এওঁলোকৰ 2 দিন হয়। গতিকে এওঁলোকে 3 মাহত খুব, তেওঁলোকেতো সপ্তাহত 2 দিনকৈ আহিছে, গতিকে 1 মাহত তেওঁলোকে যদি 8 দিনকৈ আহে তেতিয়াহ'লে এওঁলোকে 3 মাহত 24 দিন আহিছে। গতিকে উইদিন 24 ডেইজ এওঁলোকে যথেষ্টখিনি আয়ত্ব কৰিছে বুলি মই ভাবিছোঁ। এতিয়া মই আটাইকেইটি শিশুক দেখাই দিবৰ কাৰণে মই অভিক অনুৰোধ জনাইছোঁ। তোমাৰ নামটো কি? বৃষ্টি বন্যা ৰাজখোৱা। বৃষ্টি বন্যা ৰাজখোৱা। তোমালোকৰ ভাল লাগিছেনে বাৰু ইয়াত? লাগিছে ন? পাৰিছানে? মেথমেটিক্সটো আগতকৈ সহজ পাইছানে? পাইছা? তোমালোকে সহজ পাইছানে বাৰু? আগতে অলপ টান পাইছিলা ন? এতিয়া অলপ সহজ পাইছা? এতিয়া পঢ়াত মনটো বহিছে নাই আগতকৈ বেছি? বহিছে? মানে বহি থাকিলে উঠি আহোঁ লাগে নেকি? নাই, ঘৰত যদি পঢ়ি থাকা তেতিয়া কিনো পঢ়ি আছোঁ আৰু উঠি যাওঁ তেনেকুৱা লাগে নেকি? নালাগে ন? এইফালেও দেখাই দি আছোঁ। এওঁলোকে ইয়াতে শিক্ষা গ্ৰহণ কৰিছে। টোটেল 80 ষ্টুডেণ্ট আছে ন আপোনালোকৰ? 80 ষ্টুডেণ্ট আছে। ইয়াতে 20 জন ছাত্ৰ ছাত্ৰী আছে। গতিকে এই 20 জন ছাত্ৰ ছাত্ৰীক মই আপোনালোকক দেখালোঁ। আৰু মোৰ এটাই অনুৰোধ থাকিব যে গৌৰীসাগৰৰ গুৰু এবেকাচ বুলি কথা নাই, আমিও আমাৰ নিয়ৰকো মই আনিব লাগিছিলে আচলতে, কিন্তু যিখিনি সময়ত সি মানে শিকিব লাগিছিলে সেইখিনি সময়ত আমাৰ ইয়াত সুবিধা নাছিলে। গতিকে গুৰু এবেকাচে গৌৰীসাগৰ তথা উপকণ্ঠ অঞ্চলবিলাকক যথেষ্ট সহায় কৰিব বুলি মই ভাবিছোঁ। কেৱল গুৰু এবেকাচ বুলিয়ে নহয়, যদি আপোনালোকৰ অঞ্চলতো যদি এবেকাচৰ অনুষ্ঠান আছে বা প্ৰতিষ্ঠান আছে তেতিয়াহ'লে আপোনালোকে তালৈ নিব আৰু আপোনালোকৰ শিশুটিক গণিত বিষয়ত পাৰ্গত হোৱাৰ ক্ষেত্ৰত আপোনালোকে সুবিধা লাভ কৰক বুলি আমি আশা কৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, ইতিমধ্যে আমি যেতিয়া ধনজিতৰ লগত কথা পাতিছিলোঁ তেতিয়া আপোনালোকে গম পাইছিলে যে কেৱল মেথমেটিক্সৰ কাৰণে বুলিয়ে নহয়, তেওঁলোকৰ কনচেনট্ৰেশ্যনটো বাঢ়িবৰ কাৰণে আৰু অলৰাউণ্ড যিটো মেণ্টেল ডেভেলপমেণ্ট সেইটোৰ কাৰণে এই এবেকাচৰ এক মুখ্য ভূমিকা আছে বুলি তেওঁ কৈছে। আৰু হয়, অভিভাৱকসকলেও তেনেধৰণে কয়। গতিকে আমি আশা কৰিছোঁ এবেকাচৰ লগত আপোনালোকো সংপৃক্ত হওক আৰু আপোনালোকৰ শিশুটিকো সংপৃক্ত কৰক। ধন্যবাদ।